फैगौ 30 अक्ट'बराव जानो गोनां उफ्रा बिसायख'थिनि थाखाय फोसावथाय खालामनाया सोलिगासिनो। उफ्रा बिसायख'थिनि थाखाय तामुलपुर बियाबाव सा 9 सुबुङा नमिनेशन बिलाइखौ गथायदोंमोनब्लाबो बेनिनो साथामा नमिनेशन बिलाइखौ बोखांना लाफिनगोनना रोखा जाबाय होननानै फोरमायदों इउपिपिएलनि बुंथिगिरि मुजिब आली आहमेदा। बे साथामा इउपिपिएलखौ मदद खालामगोन होननाबो बिथाङा बुंबावो। তিনিজন ইতিমধ্যে স্পষ্ট হয়েছে, তিনিজনে উইথড্ৰ কৰিব। মই নাম আজি প্ৰকাশ নকৰোঁ, যেহেতু 16 তাৰিখলৈকে এটা নিৰ্ধাৰিত সময় আছে, গতিকে এই 16 তাৰিখত আমি স্পষ্ট হ'ব। কিন্তু এতিয়ালৈকে তিনিজনে স্পষ্টভাৱে কথা পাতিছে আৰু বাকী এজন বা দুজনে কথা পাতি থকা বুলি আমি শুনিবলৈ পাইছোঁ। তো ইচ্ছা কোনোবাই উইথড্ৰ কৰিবও পাৰে, নকৰিব পাৰে। ভাৰতৰ এখন গণতান্ত্ৰিক দেশ, সকলোৰে অধিকাৰ আছে। ইণ্ডিপেণ্ডেণ্ট হিচাপে খেলা চবৰে মন গ'লে ইচ্ছা কৰিলে খেলিব পাৰে। গতিকে তাৰে ভিতৰত 9জনে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছিল, আমি গোটেইখিনি কথা গম পাইছিলোঁ। 3জন ইতিমধ্যে ফাইনেল হৈছে উইথড্ৰ কৰিব আৰু 3জনে অপেনলি জলেন দৈমাৰীক মুকলিভাৱে সমৰ্থন কৰি লগত থাকি ঘূৰিব। बावैसो सान सिगां इउपिपिएल एबा प्रमद बर'खौ एमपि नबकुमार सनियाया सोंखारिनायनि बिथिङावबो मुजिब आली आहमेद बिथाङा ओरैबायदि बुङो। নৱশৰণীয়াৰ কথাটো আৰু কোৱাই বাহুল্য। যোৱা দুটা টাৰ্মছ এতিয়াও কোকৰাঝাৰ সমষ্টিৰ সাংসদ। তো কোকৰাঝাৰ সমষ্টিৰ সাংসদগৰাকীয়ে যেতিয়াই যি মন যায় তেতিয়া সেই হিচাপত কামবিলাক কৰি যায়। মানুহক আৱেগিক কৰি 2014 চনত আমি ফ্ৰণ্ট পেজত থাকিবলৈ আমি ইউনাইটেড মুভমেণ্ট এটা কৰিছিলোঁ, এণ্টি বড়োলেণ্ড। এণ্টি বড়োলেণ্ডৰ বিৰুদ্ধে আমি এটা সংগ্ৰাম তৈয়াৰ কৰি সন্মিলিত জনগোষ্ঠী ঐক্যমঞ্চৰে নামাকৰণ কৰি সংগঠন কৰি इमानुएल मुसाहारिया इउपिपिएल एबा प्रमद बर'खौ सोंखारिनायनि बिथिङावबो आहमेद बिथाङा बुङोदि इमानुएल मुसाहारि बिथाङा बिजेपिनि टिकेट मोननायनि थाखाय प्रमद बर'नि खाथियाव फैदोंमोन। ইমানুৱেল মুছাহাৰী ডাঙৰীয়াৰ কথাখিনি আগতে বহুবাৰ ক্লিয়াৰ কৰিছোঁ আৰু আজি সুধিছে যেটা মই কৈছোঁ, ইমানুৱেল মুছাহাৰী ডাঙৰীয়াই প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল আৰু টিকেটৰ কাৰণে খুব বলিয়া আছিল। যোৱা 16টা বছৰ, 6 বছৰ ইএম আছিল বিটিচি চৰকাৰত আৰু 10 বছৰ MLA থাকিল। গতিকে MLA ইএমৰ যিটো তেজ জুতি সেইটো মানে এৰিব পৰা নাই, জিভাত লাগি গৈছে। গতিকে MLA হোৱাৰ বাসনা এটা আছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওচৰত আহিছিল সাৰেণ্ডাৰ কৰিবলৈ যে মোক প্ৰাৰ্থিত্ব লৈ দিব লাগে, বিজেপিক কনভেন্স কৰাব লাগে। তেখেতেই জানা বুজা আমাক জনা উচিত আছিল যে প্ৰমোদ বড়ো ডাঙৰীয়া বিজেপিৰ সভাপতি নহয়, ইউপিপিএলৰে সভাপতি। প্ৰমোদ বড়ো ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী নহয়, তেখেত BTRৰে চিফ এক্সিকিউটিভ মেম্বাৰ। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওচৰত আহি টিকেট বিচাৰিলে প্ৰমোদ বড়ো ডাঙৰীয়া ক'ৰ পৰা টিকেট দিব? গতিকে এইখিনি সহায় কৰি দিয়া নাই বুলি অভিযোগ কৰি প্ৰমোদ বড়ো ডাঙৰীয়াৰ এগেইনষ্টে বিভিন্ন ধৰণৰ অভিযোগ তাচ্ছিল্য ভৎসনা কৰি আছে। এই কথাখিনি আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে তামোলপুৰৰ ৰাইজে ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে ইমানুৱেল মুছাহাৰী ডাঙৰীয়াক। ইমানুৱেল মুছাহাৰী ডাঙৰীয়াক বিজেপিয়েও প্ৰত্যাখ্যান কৰিছে। বিজেপিত থাকি ষ্টেট এক্সিকিউটিভ মেম্বাৰ দিয়াৰ পাছতো আজিলৈকে বিজেপিয়ে কথা পতা নাই যে তাৰ ইমানুৱেল মুছাহাৰী ডাঙৰীয়াও এটা বিগ জিৰ' হ'বলৈ গৈ আছে। নিউজ ডেস্ক ইনসাইড এনি বড়ো।